আৰু মেখেলাখন চিলাই কৰিম আৰু চাদৰ গুঠিম। তাৰপিছত মই চাদৰখনো গুঠি ল'লোঁ। আজি আমাৰ ঢেকীয়া ভাজিম আৰু তাৰপিছত মই আজি মাছৰুম বনাবলৈ লৈছোঁ। প্ৰথমতে মই গৰম পানী দি ধুই ল'ম। মাছৰুমখিনি গৰম পানীৰে ধুই লোৱাৰ পিছত মই বাছি ল'লোঁ। বাছি আদা নহৰুখিনিও যোগাৰ কৰি ল'লোঁ। পিঁয়াজ কুটি ল'লোঁ। আমাৰ মাছৰুমৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া ঢেকীয়া ভাজিম আৰু আমাৰ ঢেকীয়া ভাজিও ৰেডি হৈ গ'ল। অ' মা, ভাত খাং আহা। মাছো আছিল 2 পিচ, মাছখিনি ভাজি ল'লোঁ।